গুড মৰ্নিং ৱেলকাম জনাইছোঁ আমাৰ ইউটিউব চেনেল কি নাম দিম ব্লগছলৈ। তো আজিৰ ভ্লগটো মই ৰুমত মানে বহুত দিন ৰুমৰ ভিডিঅ' দিয়া নাই, ৰুমৰ ভিডিঅ' দিম। চাওক গাইছ, কিমান দিন মূৰত ৰুমত আহিছোঁ, ৰুমৰ অৱস্থা চাওক। তো আপোনালোকক ৰুমৰ ভিডিঅ' বহুত দিন দিয়া নাছিলোঁ, আজি অকলে আছোঁ। ইয়াতে ডিমা বইল 3টা দিছোঁ আৰু আলু দিছোঁ। তো আজি ডিমাৰ চব্জি হ'ব মানে আঞ্জা। তো বলক আজিৰ ভিডিঅ'টো মই ৰুমৰ পৰা আৰম্ভ কৰিলোঁ, কি কৰোঁ আপোনালোকক দেখাম। ৰুমৰ পৰা আৰম্ভ কৰিব এইকাৰণে খুজিছোঁ যে ৰুমত কোনো নাই আজি, খুৰাহঁতে তালা মাৰি ক'ৰবাত গৈছে। তো ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰোঁ। ৰুমৰ অৱস্থাটো দেখাই পালে আপোনালোকে। টিফিন ধুই দিছোঁ, টিফিন ল'ব লাগিব। এতিয়া ৰুমৰ কথা কৈছোঁ আপোনালোকক এটা বস্তু দেখাই দিওঁ, আমি পানী ক'ৰ পৰা ল'ব লাগে। পানী এইটো কুৱাটোৰ পৰা ল'ব লাগে আৰু এইপিনে এইটো টেপ আছে, টেপটোত আৰু এইটো লেট্ৰিন বাথৰুম। তো এই গাইছ আমাৰ ৰুম। তো আপোনালোকক দেখালোঁ আৰু অকণমান দেখাম অলপ পিছত কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণভাৱে আপোনালোকক চাই থাকিব এইকাৰণে দিছোঁ। ৰাতিপুৱা উঠি পেলাই বহুত কাম থাকে, কি কাম কৰিলোঁ আপোনালোকক দেখাওঁ। বাচন ধুলোঁ, কি ধুলোঁ আপোনালোকক দেখাই আছোঁ। এই কেৰাহী ধুলোঁ, পানী আনিলোঁ, তাৰপিছত বাচন ধুলোঁ, এতিয়া চব্জি কাটি থৈছোঁ আৰু ইয়াতে ডিমা বইল দিম। তো সেয়ে আমাৰ ঘৰৰ কাহানী। আৰু এইখন ফেন, থাকোঁ এনেকুৱাকৈ, যেনেকুৱা পাৰোঁ তেনেকুৱা থাকোঁ। ইয়াতে মই থাকোঁ, ইয়াতে পাপুদা থাকে। তো এইটোৱে ৰুম আমাৰ। চাই কেনে পাই কমেণ্ট কৰিব আপোনালোকে। ৰুমত আপোনালোকক কি কৰোঁ দেখাম বুলি কৈছিলোঁহে, কোৱাৰ আগতে মোৰ নাইট ডিউটি লাগি গ'ল। তো নাইট ডিউটি কৰি এতিয়া 6টা বাজিল। মই এতিয়া ৰখি আছোঁ মিৰ্জা ষ্টেচনত। তো ইয়াতে মিৰ্জা ষ্টেচন, ইয়াৰ পৰা মই যাম ডাইৰেক্ট গোৱালপাৰা। আৰু গোৱালপাৰা মই এইকাৰণে যাম যে 3 দিন হ'ল মোৰ নাইট ডিউটি, আজি ৰেষ্ট পাম, সেইকাৰণে গোৱালপাৰা যাম। আৰু গোৱালপাৰা যাই পেলাই আপোনালোকক এটা ধুনীয়া ব্লগ দিব চেষ্টা কৰিম। বহুত দিন ব্লগ ভালকৈ দিয়া নাই আপোনালোকক, কাৰণ কামত ব্যস্ত। তো আজি ভাবিছোঁ অকণমান ভালকৈ আপোনালোকক ব্লগ দিম। ব্লগটো দিয়াৰ আগতে আপোনালোকক কওঁ যে মিৰ্জা ষ্টেচনটো বঢ়িয়াকৈ বনাইছে। পিছপিনে মানে এইপিনে য'ত লডিং পইণ্ট হয় ধুনীয়াকৈ বনাইছে ইয়াতে। আৰু ইয়াতে বহুত মানুহ ৰাতিপুৱা ৰানিং কৰিব আহে। তো সেয়েহে চালোঁ অকণমান নজৰাটো। আৰু আপোনালোকক নজৰাটো এইকাৰণে দেখাইছোঁ, এইবিলাক স্মৃতি হৈ থাকক। আৰু আপোনালোকৰ আগত মই য'ত যাওঁ সেইখিনি মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ যে আপোনালোকেও মই য'ত যাওঁ আপোনালোকেও যাওক। তো সেইটো ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। আৰু ক'ত যাওঁ, কেনেকৈ যাওঁ, ৰুমৰো আপোনালোকক অকণমান ভিডিঅ' দিলোঁ, আপোনালোকে চাই বৰ নহ'ব। অলপমান মৰম দিব, আৰু মৰম দিলেহে ভাল লাগিব। তো মৰমটো দিব আপোনালোকে আমাক। আৰু গাইজ, জীৱনত মৰম ভাল পোৱাটোৱে মেইন। আপোনালোকে যদি মোক মৰম দিয়ে, মই আপোনালোকক ভাল ভিডিঅ' দিব চেষ্টা কৰিম, ব্লগ দিব চেষ্টা কৰিম। দূৰতো যাম যদি আপোনালোকে মোক মৰম দিয়ে। তো ফেমিলি ব্লগবোৰ চাই থাকিব, ছাপোৰ্ট কৰিব। আৰু কেনেকুৱা ধৰণৰ প্ৰেংক লাগে, ব্লগ লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কমেণ্ট কৰি এইকাৰণে জনাব দিছিলোঁ, ইয়াৰ আগতে 2টা প্ৰেংক ভিডিঅ' দিছিলোঁ, আপোনালোকে ভালকৈ মৰম দিয়া নাই, মৰম দিব তাতে। আৰু ফেমিলি ভ্লগবোৰ সিমান মজাদাৰ হোৱাও নাই, ময়ো জানি আছোঁ। তো ভাবিছোঁ আজি অকণমান মজাদাৰ ভ্লগ এটা বনাম। তো আপোনালোকে চাই থাকিব পূৰা লাষ্টলৈকে। আৰু গাইজ, ট্ৰেইন ষ্টেচনৰ ওচৰত থাকিম আৰু ট্ৰেইন নাহিব, এইটো কথা নেকি? এই ট্ৰেইন আহিল, পূৰা একদম চাউণ্ড বন্ধ কৰি দিব এতিয়া, কথাবিলাক আপোনালোকে ভালকৈ শুনা নাপাব। তো লগ পাই আছোঁ ট্ৰেইনত। এতিয়া মই 3 ঘণ্টা আৰু ৰখিব লাগিব। আৰু যিহেতু গাইজ 3 ঘণ্টা ৰখিব লাগিব, সেইকাৰণে ভাবিছোঁ মই পিছপিনে যাওঁ। আৰু তাতে গাড়ীবিলাক শ্ল' কৰে, যদি পাৰ তাতে উঠি গুচি যাম। টেকনিক লাগিব গাইজ। আহি এটা ধুনীয়া জেগা পালোঁ, কি ধুনীয়াকৈ ইয়াতে তাচ খেলে নেকি। তো ইয়াতে বনাই থৈ দিছে, ভাবিছোঁ ইয়াতে অলপমান শুই দিওঁ। জীৱন গাইজ। আৰু গাইজ, শুই থাকিলেতো নহয়, উঠি দিওঁ। বহুত টাইম হ'ল নাইট ডিউটি কৰা, শুৱা নাই। তো ভাবিছিলোঁ সোনকালে যাই ঘৰত শুম, কিন্তু নহয় গাইজ, জীৱনটো বৰ কষ্ট হ'ল। গাইজ 3 ঘণ্টাৰ বেছি ৰখলোঁ, এতিয়ালৈকে গাড়ী অহা নাই। চকু একদম কাটাত গেছি, নৰোঁ আৰু কি কৰিম, আৰু উপায় নাই, যাব লাগে ঘৰত। এইবিলাক চাওকচোন, শিখৰ খাই। গাইজ 4 ঘণ্টা হ'ল ৰখি থকা, এখন গাড়ীৰ খবৰ নাই। আজি 1 বাজিব যাওঁতে। নামি ল'লোঁ গাড়ীৰ পৰা। গাড়ীৰ পৰা নামি ল'লোঁ, মানে ট্ৰেইনৰ পৰা নামি ল'লোঁ। এতিয়া বাজিল 12টা। মই 5টা বজাৰ পৰা মিৰ্জাত ৰখি আছিলোঁ। সেই 5টা বজাৰ পৰা এতিয়ালৈকে জাৰ্ণি খোৱা নাই অকণমানো। যাই পিনে এতিয়া ৰুমত শুম, আৰু 6টা বজাত ওলাই যাব লগা হ'ল। মানে কি হ'ল, ৰুমত থাকিব পাৰিলোঁ হয়, আপোনালোকক কালি ৰুমটো দেখাইছোঁ এইটো। তো ৰুমত নাথাকিলোঁ এইকাৰণে যে শুমে না খামে না বনামে, তাৰমানে সেইকাৰণে কষ্ট হয়, সেইকাৰণে ৰুমত থকা নাই। তো আৰু ৰেল লাইন দি মই যাই আছোঁ, সেইকাৰণে ইয়াৰ পৰা আমাৰ ৰুমটো ওচৰ হয় সেইপিনে। তো সেইটোৱে ৰুমত নাথাকা কাৰণ শুমে না বনামে না কি কৰিম, আকৌ ডিউটিত যাবই লাগিব। সেইকাৰণে ভাবিছোঁ ঘৰত যাই শুই থাকিম। এতিয়া ঘৰত ৰেডিমেড খানাটো ভামটো। আৰু আহি পিনে অকণমান শুই দিলোঁ, শুই লৈ এতিয়া ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পিনে দেখা পালোঁ যে ইয়াতে আৰ্টিষ্টে আৰ্ট কৰি আছে, গাৰু কভাৰ মানে পিল' কভাৰ আৰু বিছনা চাদৰত। দেখাই আছোঁ বলকচোন।
এই যে দেখা পাইছে ঘৰত আহি দেখা পালোঁ আৰ্টিষ্ট মই অকণমান শুই ল'লোঁ শুই লোৱাৰ পিছত দেখা পালোঁ বা আৰ্টিষ্ট কেতিয়াৰ পৰা আৰম্ভ কৰিছা এইটো 12টা মানৰ পৰা 12টা মানৰ পৰা এতিয়া কেইটা বাজে নাজানো গম নাপাওঁ তাৰ কাৰণে বনাই আছা এইগিলা ইয়াৰে ভণ্টি এজনী আছে তাইক বোলে লাগে বিহাৰত বোলে নিয়ম নিজৰ হাতেদি বনাই লৈ যাব লাগে তাই সময় নাপায় কলেজত যায় তো মোক বনাব দিছে বনাই আছোঁ আৰু কাৰোবাক লাগিলে ক'বচোন অৰ্ডাৰ দিব পাৰে আৰু বেয়া নাপাওঁ তো সেইটোৱে অৰ্ডাৰ দিব পাৰে নিজে হাতে বনাব দিছে কিন্তু এইটো বেলেগৰ হাতে পৰৰ হাতে দি যে বনাই আছে কোনে গম পাব আৰু তুমি ইয়াতে কি কৰি আছা চাই আছোঁ ঘণ্টি লাগছে নেকি যা টোপনি মাৰগে যা চ' গাইজ কালিতো পূৰা ৰাতি হৈ গ'ল ভিডিঅ' কৰা নহ'ল আৰু ৰাতিপুৱাই মই আহি গ'লোঁ ডিউটিত